নমস্কাৰ, মই ডক্টৰ মাধুৰ্য মোহন বৰাই। আজি আপোনালোকৰ মাজত পেটৰ বিষয়ে ক'বলৈ ওলাইছোঁ। আৰু এই পেটৰ বিষটো আপোনাৰ কি কাৰণে হয় আৰু ইয়াত লক্ষণ কি আৰু ইয়াত কি মেডিচিন আপোনাৰ ইউজ কৰিব পাৰিব সেই বিষয়ে ক'বলৈ ওলাইছোঁ। পেটৰ বিষ সাধাৰণতে মছলাজাতীয় খাদ্য খোৱা, হঠাতে ঋতু পৰিৱৰ্তন হোৱা, ঠাণ্ডা লগা, ঘাম ওলোৱা বন্ধ হোৱা, বৰফ খোৱা, কিৰমি হোৱা, শৌচ টান হোৱা, হজম নোহোৱা, পেট কামোৰা, পেট খামোচা মাৰি ধৰি থকা, উগাৰ অহা, বমি ভাৱ আহি থাকে বাৰে বাৰে, পেট ফুলা, বাৰে বাৰে শৌচ ভাৱ হোৱা, অত্যাধিক পেটত গেছ থাকিলে পেটৰ বিষ হোৱাৰ এই প্ৰধান লক্ষণ। আপোনালোকৰ মাজত এই এটা মই যিটো আজি মেডিচিন আনিছোঁ সেইটো হৈছে কলচিন, আৰু এইটো হোমিঅ'পেথিক মেডিচিন হয়। এইটো টেবলেট আকাৰত পোৱা যায়। আৰু এই মেডিচিনটোত আপোনাৰ 4টা মেডিচিন ইউজ কৰি মেডিচিনটো বনাইছে। 1 নম্বৰটো হৈছে আপোনাৰ কলন্থিছ, 2 নম্বৰটো হৈছে চিনাপিছ নাইগ্ৰা, আৰু 3 নম্বৰটো হৈছে মেগনেছিয়াম ফছফৰিকা, আৰু 4 নম্বৰটো হৈছে পলিগনাম। এই 4টা মেডিচিনেই ইয়াত এই মেডিচিনটো বনাইছে। আৰু 1 নম্বৰ মেডিচিন হৈছে আপোনাৰ কলন্থিছ। এই কলন্থিছ মেডিচিনৰ আপোনাৰ লক্ষণ এনেকুৱাবোৰ, সাধাৰণতে কিছুমান ৰোগীৰ পেটৰ আপোনাৰ নাড়ীৰ ওচৰত বিষ হয়, খুব বিষ হয়, বা পেটৰ এই নাড়ীৰ ওচৰত কিছুমান ৰোগীৰ আপোনাৰ কোচ খাই যোৱা নিচিনা দেখা পোৱা যায়। আৰু এই বিষয়ত আপোনাৰ ৰোগীজন পেটত হেঁচি দি পেলাই আগফালে হালি যায়। এনেবোৰ ক্ষেত্ৰত এই মেডিচিনটো ইউজ কৰা হয়। ইয়াৰ উপৰিও পেট গধুৰ লাগি থকা, পেট ফুলা আৰু টেঙা ভাৱ থাকিলে এনেকুৱাবোৰ লক্ষণত এই কলন্থিছ মেডিচিনটো ইউজ কৰা হয়। আপোনাৰ 2 নম্বৰ মেডিচিনটো হৈছে মেগনেছিয়াম ফছফৰিকাম। এই মেডিচিনটো এনেকুৱাবোৰ ৰোগীৰ ক্ষেত্ৰত ইউজ কৰা হয় যদি ৰোগীৰ পেটত বায়ু জমা হয়, আৰু এই বায়ু জমা হোৱাৰ ফলত পেটত অত্যাধিক বিষ হয়। আৰু এই বিষত যদি আপোনাৰ পেটত যদি হেঁচা দিয়ে তেতিয়াহ'লে কিছু আৰাম পায়, আৰু গৰম পানীৰ সেক দিলেও কিছু উপশম পোৱা দেখা যায়। এনেবোৰ ক্ষেত্ৰতেই এই মেগনেছিয়াম ফছফৰিকাম নামৰ মেডিচিনটো এইবোৰ লক্ষণতেই ব্যৱহাৰ কৰা হয়। ইয়াৰ পাছত আপোনাৰ 3 নম্বৰৰ মেডিচিন হৈছে পলিগনাম। এই পলিগনাম মেডিচিনটো এনেকুৱাবোৰ লক্ষণত ইউজ কৰা হয় যদি আপোনাৰ পেটৰ ভিতৰত জোৰে জোৰে শব্দ হয় বা গৰগৰকৈ শব্দ হয়, বমি ভাৱ থাকে বা বমি বাৰে বাৰে আহোঁ আহোঁ কৰে, পেট ফুলে, তাৰপিছত পেটৰ বিষ হয়, আকৌ পেট বিষ হোৱাৰ লগতে কিছুমান ৰোগীৰ তলপেটৰ বিষ হয় আৰু পেচাবটো ঘন ঘনকৈ হয়। এনেবোৰ ক্ষেত্ৰতে এই পলিগনাম মেডিচিনটো ইউজ কৰা হয়। 4 নম্বৰ মেডিচিনটো হৈছে আপোনাৰ চিনাপিছ নাইগ্ৰা। এই মেডিচিনটোৰ লক্ষণ এনেকুৱাবোৰ হয় যদি এজন ৰোগীয়ে ঘন ঘনকৈ আহাৰ গ্ৰহণ কৰি পেটটো পুৰ কৰে, লগতে পেটৰ বিষ থাকে, ৰোগীজনৰ মনত এনেকুৱা ভাৱ হয় যে পেটত কিবা পদাৰ্থ থকাৰ নিচিনা লাগে, আৰু টোপনি নাহে, পায়খানাও কঠিন হয়। এনেকুৱাবোৰ লক্ষণতেই এই চিনাপিছ নাইগ্ৰাটো মেডিচিনটো ইউজ হয়। এই কলচিন নামৰ মেডিচিনটোৱে আপোনাৰ সকলো ধৰণৰ পেটৰ বিষ নাইকিয়া কৰে। আৰু এই মেডিচিনটো যদি আপোনালোকে ইউজ কৰে, ডাঙৰৰ ক্ষেত্ৰত আপোনাৰ 4টাকৈ দিনটোত 3বাৰ খাব, আৰু সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত 2টাকৈ দিনটোত 3বাৰ খুৱাব। এনেদৰে আপোনাৰ 15-20 দিনমান যদি খুৱাই আপোনাৰ সম্পূৰ্ণ নিৰাময় হৈ যাব, পেটৰ বিষটো একেবাৰে নাইকিয়া হৈ যাব। মোৰ যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।